নমস্কাৰ। আজি কবিতাৰ শিৰোনাম হে বীৰ যোদ্ধা। না হ'ল শেষ হ'ল সকলো যে ধ্বংস হ'ল, বঙাল আহি অসমতে অসমীয়াক কোবাই গ'ল। অসমীয়াৰ মৰমৰ আদৰৰ গামোচাকো গচকি গ'ল। পৰম পূজ্য ভূপেন দাকো বিদেশী বঙালে আহি চকুৰ আগতে দুভৰিৰে মোহাৰি গ'ল। কলৈ গ'লা স্বদেশী বীৰ, স্বদেশী কবি সাহিত্যিক, স্বদেশী গায়ক, স্বদেশৰ হকে মাত মতা চিঞৰি চিঞৰি তেতু ফলা হে মহালোক। স্বদেশৰ হকে প্ৰাণৰ আহুতি দিম বুলি পণ লোৱা সেই অস্ত্ৰধাৰী বীৰ যোদ্ধাসকল কলৈ গ'ল? স্বদেশ প্ৰেম কলৈ গ'ল সেই পণ? আচলতে কি জানা, দূৰৈৰ পৰা দেখা পৰ্বতবোৰ অতি মনোৰম, লাগে সি বৃক্ষহীন হওক। সেয়ে শুনা নাথাকিব পাৰে পৰিচয় তোমাৰ মোৰ, কিন্তু খাটি অসমীয়াৰ গোন্ধ থকা অসমীয়া আমি। নৰুচিলে অসম আমি নৰচে পৰে, নগঢ়িলে দেশ আমি চহি খহি যাব। পৰিৱৰ্তনৰ নামত মাত্ৰ আঘাত দিয়া সেই ৰজাবোৰে দূৰৈৰ পৰা ৰং চাই কি যে মজা ল'ব। হে বুদ্ধিজীৱী, হে জননেতা, স্বাৰ্থপৰতা এৰা, দেশৰ হকে প্ৰাণৰ আহুতি দিম বুলি পণ লোৱা হে বীৰ বীৰংগনা। বিদেশ এৰি স্বদেশলৈ আহা, মুখামুখি যুঁজ কৰা, লাগে প্ৰাণ যাব তোমাৰ মোৰ, কিন্তু অসমৰ স্নেহৰ শ্বহীদে মৰমৰ গামোচাই কাৰো ভৰিত স্থান নল'ব। তাহানিৰ বীৰ আত্মাই এবাৰতে সুখত হাঁহি মাৰিব, তাহানিৰ সেই বীৰ বীৰংগনা সাধু হৈ নৰব। সেয়ে আহ্বান জনাইছো, বিদেশ এৰি স্বদেশলৈ আহা স্বদেশী বীৰ বীৰংগনা। নমস্কাৰ। কবি শ্ৰী সৌৰভ বৰদলৈ।